গুড মৰ্ণিং, হেপী ছানডে। আৰু মিডুজ ব্লগ মিডুজৰ আন এটা এক্সাইটিং ভিডিঅ'লৈ আপোনালোকক আগবাঢ়িলোঁ আৰু আপোনালোকক জনাওঁ যে আজি আমি চেলিব্ৰেট কৰিম। পিকনিকো হয় আৰু আমি ওলাই আহিলোঁ, আমাৰ গলিটোত আছোঁ আৰু আমাৰ লগত আৰু কেইবাজনো আছে। বৰ্তমান আমিতো আমাৰ ঘৰৰ পৰা 3জনে ওলাই আহিছোঁ আৰু বাহিৰত লগ পাম, তেওঁলোক সকলোকে জনাম। আমাৰ লগৰ এগৰাকীয়ে পাৰ্টিটো আয়োজন কৰিছে, চ' ক'ত যাম, কি কৰিম, আজি দিনটো আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। আমি ইয়াত তেল ভৰাইছোঁ আৰু বেছিকৈ আমাৰ ওচৰতে হয়, আমি য'ত যাম পিকনিক খাবলৈ আৰু বৰ্তমান আমি আহি পাই গ'লোহি। এইটো ৰাস্তাইদি ছোৱালীলৈ সোমাব লাগিব আৰু অকণমান যাব লাগিব। এইটো ৰাস্তাইদি গৈ এয়া নদীখন অলপ দেখা নিচিনা হৈছেই, খুব ধুনীয়া আছে। আৰু আমাৰ এই টিকলিকেইজনী পুৰা পানীত নামি সাঁতুৰি আছে। ঐ চৰ্দি লাগিব। হেমন্ত দা হয়নে? হেমন্ত দা এই আমাৰ টমেন দা আহি দিয়ক, দিয়ক এই চব মোবাইল চব লাগি আছে। এইফালে আহি পালেহি বনাই থকাজন কোন? দিয়ক এয়া বনাই থকাজন আমাৰ বসন্ত দা। কি বনাইছে? ঠিকা। এইফালে ব্ৰইলাৰ নেকি তাৰমানে ব্ৰইলাৰ আৰু এইফালে হাঁহ। ইয়াত চলি আছে, এজন ইয়াতে কৰি আছে। এইফালে আমাৰ মাছ খাবলৈ বাইদে কি আনিছে, নাকি আনিছে, মেইন বস্তুটো আনিছে। এগৰাকী ক'ত গ'ল? এগৰাকী নাপাতা তামোল আনিব গৈছে। সিহঁতক খাম দেই। ৰেকৰ্ডিং মেন। এতিয়া আমাৰ হাঁহ মাংস টেষ্ট। চাহ বনাইছে, লাল চাহ। মাছটনীয়া মাইছেল দোকানী কেঁচাখনৰ আমাৰ বিয়া ওলাইছে নহয়, চাহপাত খোৱাৰ পিছত আমাৰ পোৱালীকেইটাৰ ফটো মেমৰিত সাঁচি ৰাখিলোঁ। আমাৰ এয়া টিকলাৰ ফটো দেখিছিলোঁ, ডান্স কৰিলোঁ। সিহঁতে অলপ মাংস আৰু চিপছ লৈ পেলাই সিহঁতৰ পাৰ্টি দেখিছিলে, মস্তি কৰিলে। আৰু আমাৰ এয়া ফটো চবৰে অলপ ফটো মানে কেমেৰাত সাঁচি ৰাখিলোঁ। খুব ভাল লাগিলে, খুব মজা লাগিলে, মস্তি কৰিলোঁ আমি সকলোৱে। আমাৰ আগৰ মেমৰিবোৰ আকৌ যেন ঘূৰি আহিল তেনেকুৱা লাগিল। গোটেইখিনি আমি একেলগে আছিলোঁ এটা সময়ত, আৰু এতিয়া চব ভাগ হৈ গ'ল যদি আমাৰ মৰমবোৰ আদায় হৈ যোৱা নাই, মানে খুব ভাল লাগিলে। এয়া ফ্ৰেণ্ডছ ফৰ এভাৰ, য'তে লগ পাই ত'তে একদম এনজয় কৰিবলৈ পাহৰি নাযায়। সদায় এনেকৈ থাকক গোটেইকেইজন, টমেন দা, বসন্ত দা, হেমন্ত দা, কাকতি দা, সকলো একেলগে থাকক এনেকৈ আগলৈকে। এই মেমৰিখিনি এনেকৈ সাঁচি ৰাখিলোঁ। আৰু এয়া আমি প্ৰিয়ম, মই মৃদু। আৰু আমাৰ কেমেৰামেন আৰু চোৱা মানে আৰু আমাৰ প্ৰিয়মে ভাত বাঢ়িছে। অ প্ৰিয়, ল'ৰা ছোৱালীখিনি খাই হোৱাৰ পিছতে আমাৰ সকলো বহিলে খাবৰ কাৰণে ডাঙৰখিনি, আৰু আমি তেওঁলোকে আগত বহিছে বনোৱা কেইজন। আমাৰ সেইগৰাকী আগত বহিলে, তেওঁ কেঁচুৱা আছে যিহেতু, আৰু আমিও বহিম এতিয়া একেলগে সকলো বহি খাম। আৰু আজি পাৰ্টিটো সঁচাকৈ বহুত ভাল লাগিল। প্ৰিয়মটোলৈ বহুত ধন্যবাদ। আৰু এয়া আমি সকলো খোৱাৰ পিছত এগৰাকী ফটো তুলিলোঁ গোটেই টিমটো, খুব ভাল লাগিলে। আৰু গানকেইটা একচুৱেলি দিব নোৱাৰোঁ, কপিৰাইট আহি যাব, সেইকাৰণে দিয়া নাই, কিন্তু আমি বহুত ডান্স কৰিলোঁ। আৰু সকলোকে নতুন বছৰ বহুত শুভেচ্ছা জনালোঁ আগতীয়াকৈ। আৰু আমাৰ ব্লগটো আজি মই যিমানখিনি পাৰোঁ মেমৰি সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ।
আৰু বহুত ভাল লাগিল মুঠতে। এয়া আমাৰ বাইদেৱে মাষ্টৰণীয়ে খোৱাৰ পিছত আমি জেগাখিনি চফা কৰি ৰাখিছোঁ, কাৰণ আমাৰ পাছত আৰু বেলেগ মানুহ আহিলেও খাবলৈ ভাল জেগা পাব লাগিব। আৰু আপোনাক সকলোকে অনুৰোধ থাকিল, খোৱা জেগাকণ আমি নিজে পৰিষ্কাৰ কৰি সেই জুইকুৰাতে জ্বলাই থৈ অহাটো বেছি ভাল, আৰু সেইকাৰণে আমি ঝাৰু দি থৈ আহিছোঁ। এয়া আমি মেমৰিত সাঁচি ৰাখিলোঁ। লাষ্টতে আমি চবে ফটো তুলিলোঁ একপি একপি। ফটো তোলা হোৱাৰ পিছত আমি এখন এখনকৈ গাড়ী চব ওলালোঁ, বাই বাই দিলোঁ চবকে। আৰু সন্ধিয়াও হ'ল, আন্ধাৰ হ'ল, লাইটটো কমি আহিল। আৰু শেষত আপোনালোকলৈ নতুন বছৰ বহুত বহুত শুভেচ্ছা জনাই আজি মোৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু আগলৈ বেলেগ ব্লগ লৈ আকৌ আহিম। বাই বাই।